নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক বেসিক ম্যাথমেটিক্স ইউটিউব চেনেলটোলৈ আমি আলোচনা কৰি আছিলো দশম শ্ৰেণীৰ স্থানাংক জ্যামিতিৰ চেপ্টাৰ 2 ইতিমধ্যে আমি দুটা ভিডিও আপলোড কৰিলো পাৰ্ট 1 আৰু পাৰ্ট 2 হিচাপে পাৰ্ট 1 ত আমি স্থানাংক জ্যামিতিৰ কিছুমান আগতীয়াকৈ শিকিবলগীয়া টপিকসমূহ আলোচনা কৰা হৈছিল আৰু পাৰ্ট 2 ত অনুশীলনী 7.1 ৰ 1 নম্বৰ 2 নম্বৰ প্ৰশ্নকেইটা আলোচনা কৰা হৈছিল যদি ভিডিওসমূহ চোৱা নাই ডেসক্ৰিপচনত যাব তাত মই লিংক দি দিম তাত গৈ ধুনীয়াকৈ চাই ল'ব পাৰিব নতুবা আপোনালোকৰ সুবিধাৰ কাৰণে মই প্লেলিষ্ট বনাই থৈছো প্লেলিষ্টত যাব প্লেলিষ্টত গলে আপোনালোকে চেপ্টাৰ ওয়াইজ ভিডিওবোৰ পাই যাব গতিকে আহক ভিডিওটো আৰম্ভ কৰি লৈ যাম বন্ধু বান্ধৱীসকল 3 নম্বৰ প্ৰশ্নটো নিশ্চয় আপুনি ডিসপ্লেখনত পাইছে কি কৈছে চাব 1,5 2,3 আৰু -2, -11 বিন্দু কেইটা একেৰেখীয় হয়নে নহয় নিৰ্ণয় কৰা এতিয়া বন্ধু বান্ধৱীসকল মই এই বিন্দু কেইটাৰ নাম ধৰি লৈছো ধৰা হল A 1,5 B 2,3 আৰু C কি ধৰিছো আমি -2, -11 এতিয়া বন্ধু বান্ধৱীসকল এই বিন্দু কেইটা একেৰেখীয় হয়নে নহয় আমাক সুধিছে অৰ্থাৎ এই বিন্দু কেইটা এডাল সৰল ৰেখাত আছে নে নাই আমাক সুধিছে এতিয়া বন্ধু বান্ধৱীসকল এই তিনটা বিন্দু এডাল সৰল ৰেখাত অৰ্থাৎ একেৰেখীয় হ'ব যদিহে AB plus BC is equal to AC হ'ব AB plus BC is equal to AC হ'ব এতিয়া বন্ধু বান্ধৱীসকল ইয়াৰ আমাৰ মিনিংটো আপোনালোকক বুজাবলৈ ট্ৰাই কৰিম এতিয়া মই ABC এই বিন্দু কিটা একেডাল ৰেখাতে থকাকৈ মই প্ৰথমতে উপস্থাপন কৰি লওঁ ইয়াৰে মই কৈছো A B C এতিয়া A B C বিন্দু কিটা একেডাল ৰেখাতে আছে মানে গতিকে আমি যদি A B plus B C কৰো অৰ্থাৎ A সোয়া plus A সোয়া A B plus B C কৰো তেতিয়া আমি সম্পূৰ্ণ AC ডাল পাই যাম অৰ্থাৎ A B plus B C যদি কৰো আমি কি পাই যাম AC পাই যাম ইয়াৰ পৰা আমি এতে ক'ব পাৰিম যে A B C বিন্দু কেইটা এডাল সৰল ৰেখাত আছে এটাও যদি আপোনালোকৰ কনফিউজন হৈছে মই এটা বেলেগ এটা উদাহৰণ দি বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া মই এই বিন্দু কেইটা মই এনেকৈ লৈছো A B আৰু C বিন্দুটো মই লৈছো ইয়াত এতিয়া মই A, B, C বিন্দু কেইটা মই কি কৈছো সংযোগ কৰি দিছো এতিয়া বন্ধু বান্ধৱীসকল A B C এডাল সৰল ৰেখাত আছে নে নাই আপোনালোকে নিশ্চয় ধৰিব পাৰিছে A B C বিন্দু কেইটা এডাল সৰল ৰেখাত নাই এতিয়া আমি তেনেকৈ নাই বুলি ক'লে নহব ইয়াক আমি ৰিজনটো দেখাব লাগিব হয়নে গতিকে কি কৰিম আমি মন কৰক আমি AB plus BC কৰিলে AC পাও নে নাপাও আমি চাম ইয়াত যদি মই AB plus BC কৰো তেতিয়া হলে আমি AC ডাল কেতিয়াও নাপাও অৰ্থাৎ AB plus BC is not equal to AC অৰ্থাৎ AB এর লগত যদি BC plus কৰো আমি AC ডাল নাপাও AC ডাল পাব হলে কেনেকে AC ডাল কেনেকে যাব এনেকে পাব লাগিব কিন্তু AC ডালত B বিন্দুটো আছে জানো নাই গতিকে A B C বিন্দু কিটা এই ক্ষেত্ৰত একেৰেখীয় নহয় আৰু একেৰেখীয় নহয় কেনেকে দেখাম আমি AB plus BC is not equal to AC অৰ্থাৎ আমি এই শৰ্তটো যদি এই বিন্দু কিটাৰ ক্ষেত্ৰত মানি চলে তেতিয়া আমি কম যে এই নিৰ্দিষ্ট বিন্দু কিটা একেৰেখীয় হ'ব যদি এই শৰ্তটো মানি নচলে তেতিয়া আমি কম এই নিৰ্দিষ্ট বিন্দু কিটা একেৰেখীয় নহয় এতিয়া আমি প্ৰথমতে কি কৰিম A আৰু B ৰ মাজৰ দূৰত্বটো উলিয়াম ঠিক তেনেদৰে B আৰু C ৰ মাজৰ দূৰত্ব উলিয়াম ঠিক তেনেদৰে A আৰু C মাজৰ দূৰত্বটো উলিয়াম নিশ্চয় বন্ধুসকল বুজিব পাৰিছে এতিয়া হেকাৰণে আমি এটা লিখি ল'ব লাগিব আমি ইয়াত কি বুলি লিখিম চাব A 1,5 B 2,3 আৰু C -2, -11 বিন্দু কেইটা এক ৰেখীয় হ'ব
যদিহে AB plus BC is equal to AC হয় এই কথাষাৰ প্ৰথমতে লিখি ল'ব লাগিব বন্ধুসকল প্ৰথমতে আপোনালোকে এই কথাষাৰ লিখি ল'ব তাৰ পিছত আমি AB plus BC is equal to AC হয় নে নহয় আমি চাম বন্ধুসকল এতিয়া আমি কি চাম AB plus BC is equal to AC হয় নে নহয় আমি চাম প্ৰথমতে আমি কি উলিয়াম A আৰু B বিন্দুৰ মাজৰ দূৰত্বটো উলিয়াই লওঁ হয়নে AB কি হ'ব root over A আৰু B ইয়াৰ প্ৰথমটোৰ পৰা ইয়াৰ প্ৰথমটো মাইনাস কৰিম অৰ্থাৎ 1 ৰ পৰা 2 মাইনাস কৰিম আৰু 5 ৰ পৰা 3 মাইনাস কৰিম 1 minus 2 তাৰপিছত হোল স্কয়াৰ কৰি দিম প্লাস 2 minus 5 minus 3 হোল স্কয়াৰ হ'ব হয়নে আমি কাষতে কৰি গৈ থাকিম 1 minus 2 হোল স্কয়াৰ means 1 হ'ব minus 1 হ'ব আৰু minus 1 হোল স্কয়াৰ means 1 হ'ব মই ডাইৰেক্টলি পাতি দিছো 5 minus 3 হোল স্কয়াৰ মানে হ'ব 2 হ'ব অৰ্থাৎ 5 ৰ পৰা 3 গলে 2 হ'ব আৰু 2 হোল স্কয়াৰ means 4 হ'ব প্লাস 4 হ'ব হয়নে আৰু এই দুটা যদি প্লাস কৰি দিও আমি কি পাম 5 পাম মই ডাইৰেক্টলি কৰি দিছো আপোনালোকে ঘৰত ডাইৰেক্টলি নকৰিব ক্যালকুলেশন অকমান কৰি দেখুৱাব তাৰ পিছত আমি কি উলিয়াম BC উলিয়াম BC উলিয়াম ৰুট ওভাৰ B বিন্দু আৰু C বিন্দুৰ মাজত দূৰত্ব উলিয়াম B ৰ প্ৰথমটোৰ পৰা অৰ্থাৎ B বিন্দুৰ স্থানাংকটো হৈছে 2,3 আৰু C বিন্দুৰ স্থানাংকটো হৈছে -2, -11 অৰ্থাৎ ইয়াৰ প্ৰথমটোৰ পৰা ইয়াৰ প্ৰথমটো মাইনাস কৰিম ঠিক তেনেদৰে ইয়াৰ সেকেন্ডৰ পৰা ইয়াৰ সেকেন্ডটো মাইনাস কৰিম অৰ্থাৎ 2 মাইনাস ফৰ্মুলাতে মাইনাস আহিব -2 আকৌ আমি কি কৰিম ব্ৰেকেট দিম হোল স্কয়াৰ ফৰ্মুলাতে প্লাস আহিলে তাৰপিছত 3 minus -11 3 minus -11 হোল স্কয়াৰ এটা কি হ'ব 2 minus -2 মাইনাস কি হ'ব প্লাস হ'ব গটিকে 2 plus 2 কি হ'ব হোল স্কয়াৰ হ'ব ঠিক তেনেদৰে প্লাস আহিলে 3 minus -11 আছে মাইনাস কি হ'ব প্লাস হ'ব গটিকে 3 plus 11 কি হ'ব হোল স্কয়াৰ হ'ব এটো মই ডাইৰেক্টলি কৰি দিছো 2 plus 2 কি হ'ব 4 হ'ব গটিকে আমি 4 পাতি দিছো আৰু 3 plus 11 কিমান হ'ব 14 হ'ব 14 হোল স্কয়াৰ 14 হোল স্কয়াৰ হলে কিমান হ'ব 4 4 গুণ 16 প্লাস 196 আৰু এটা যদি প্লাস কৰা আমি কি পাম ৰুট ওভাৰ 6 6 12 2 ইকুয়াল 9 কে 10 কে 11 ইকুয়াল 1 কে 2 212 অৰ্থাৎ মই ইয়াত 212 টো ইয়াতে পাতি দিছো 212 আপোনালোকে ডাইৰেক্টলি নকৰিব মই জায়গাটো কম কাৰণে মই ইয়াত আপোনালোকক ক্যালকুলেশনটো কৰি আকৌ মহাৰি পেলাই মই মানটো পাতি দিছো এতিয়া BC উলালে এতিয়া আমি কি উলিয়াম AC উলিয়াম অৰ্থাৎ A আৰু C বিন্দুৰ মাজৰ দূৰত্বটো উলিয়াম AC মানে A বিন্দুৰ স্থানাংক কিমান আছে 1,5 ঠিক তেনেদৰে C বিন্দুটোৰ স্থানাংক আছে -2, -11 অৰ্থাৎ ইয়াৰ প্ৰথমটোৰ পৰা ইয়াৰ প্ৰথমটো মাইনাস কৰিম ইয়াৰ সেকেন্ডৰ পৰা ইয়াৰ সেকেন্ডটো মাইনাস কৰিম 1 ফৰ্মুলাতে মাইনাস আহিলে -2 হোল স্কয়াৰ ফৰ্মুলাতে প্লাস আহিলে তাৰপিছত 5 minus 11 5 minus -11 তাৰপৰ আমি কি কৰিম হোল স্কয়াৰ কৰি দিম এতিয়া কি হ'ব 1 minus -2 means কি হ'ব মাইনাস আছে প্লাস 1 plus 2 হ'ব 1 plus 2 হোল স্কয়াৰ আৰু 1 plus 2 means কিমান হ'ব 3 হ'ব মই 3 ডাইৰেক্টলি পাতি দিছো প্লাস 5 minus -11 মাইনাস কি হ'ব প্লাস হ'ব গতিকে 5 plus 11 5 plus 11 হোল স্কয়াৰ হ'ব ঠিক তেনেদৰে 5 plus 11 কিমান হ'ব 16 হ'ব 16 এতিয়া 3 হোল স্কয়াৰ means 9 plus 16 হোল স্কয়াৰ means 16 কেটা ইনটু হৈছে 2 টা ইনটু হৈছে কিমান হ'ব 256 হ'ব এতিয়া এটো যদি প্লাস কৰা আমি কিমান হ'ব ৰুট ওভাৰ 9 6 15 5 ইকুয়াল 1 5 1 6 2 265 এটা 265 টো মই ইয়াতে ডাইৰেক্টলি পাতি দিছো 265 নিশ্চয় বন্ধুসকল বুজিব পাৰিছে এতিয়া আমি মন কৰক AB BC আৰু AC কৰিম মানে এতিয়া আমি চাম আমি নাও AB plus BC মানে AB plus BC কি হ'ব root 5 plus BC মান কিমান পালো root 212 মানে এটা প্লাস কৰিব নোৱাৰে এনেকৈ ধৰিছো আমি এতিয়া AC কিমান পাইছিলো আমি AC
AC কিমান পাইছিলো √265 √265 আমি ডাইৰেক্ট ক'ব পাৰো নে AB plus BC is not equal to AC গতিকে আমি কি ল'ব পাৰো here বা ইয়াত AB plus BC is not equal to AC গতিকে প্ৰদত্ত বিন্দু কেইটা কি হ'ব একেৰেখীয় নহয় মই ইয়াত লিখি দিছো therefore প্ৰদত্ত বিন্দু কেইটা কি নহয় একৰেখীয় নহয় অৰ্থাৎ এডাল সৰল ৰেখাত নাই একৰেখীয় নহয় নিশ্চয় বন্ধুসকল বুজি পাইছে তললে অকমান আখৰবোৰ লিখিলে প্ৰবলেম হয় নিশ্চয় বন্ধুসকল বুজি পাইছে প্ৰশ্ন এনেকৈ কৰিব লাগিব এতিয়া আমি ইয়াৰ পিছৰটো আলোচনা কৰিম এতিয়া আমি আলোচনা কৰিম 4 নম্বৰ প্ৰশ্নটো নিশ্চয় ডিসপ্লেখনত আপুনি পাইছে 4 নম্বৰটো কি কৈছে মন কৰক 5,2, 6,4 আৰু 7,-2 বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় নিৰ্ণয় কৰা আকৌ মই পঢ়ি দিছো 5,-2 6,4 আৰু 7,-2 বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় আমাক পৰীক্ষা কৰিব কৈছে এতিয়া আমি এটা ধৰি লৈছো ধৰা হল a ধৰি লৈছো 5,-2 b ধৰিম আমি 6,4 আৰু c আমি কি ধৰিম 7,-2 অৰ্থাৎ এই বিন্দু কেইটা আমাক এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় সুধিছে a b c বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় আমাক সুধিছে এতিয়া বন্ধুসকল সমদ্বিবাহু ত্ৰিভুজ কাক বোলে এটো আপোনালোকে নিশ্চয় জানে হলো মই কৰিছো যি ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য সমান তেনে ত্ৰিভুজক কি বুলি কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় এতিয়া মই এটা ত্ৰিভুজটা আঁকি লওঁ ইয়াত a b c a বিন্দুৰ স্থানাংক কিমান 5,-2 ঠিক তেনেদৰে b বিন্দুৰ স্থানাংক হৈছে 6,4 আৰু c বিন্দুৰ স্থানাংকটো হৈছে 7,-2 এতিয়া এই বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব যদিহে এই ত্ৰিভুজটোৰ যিকোনো দুটা বাহুৰ দৈৰ্ঘ্য সমান হ'ব অৰ্থাৎ হয়তো AB AC হ'ব নতুবা হয়তো AB AC হ'ব নতুবা AB AC হ'ব নতুবা AC BC হ'ব মুঠতে দুটা বাহুৰ দৈৰ্ঘ্য সমান আমি যদি দেখুৱাই দিও তেতিয়া আমি ক'ব পাৰিম যে এই নিৰ্দিষ্ট বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় এতিয়া আমি কি কৰিম প্ৰথমতে AB দৈৰ্ঘ্যটা AB মাজৰ দৈৰ্ঘ্য উলিয়াই লওঁ মানে গতিকে কি কৰিম আমি AB ৰুট ওভাৰ ইয়াৰ প্ৰথমটোৰ পৰা ইয়াৰ প্ৰথমটো A বিন্দুৰ স্থানাংক আছে 5,-2 B বিন্দুৰ স্থানাংক আছে 6,-4 আমি 5 ৰ পৰা 6 মাইনাস কৰিম -2 ৰ পৰা 4 মাইনাস কৰিম অৰ্থাৎ 5 - 6 হোল স্কয়ার প্লাস -2 - 4 হোল স্কয়ার এতিয়া 5 - 6 হোল স্কয়ার means 5 - 6 মানে কি হ'ব -1 হ'ব কাৰণ ডাঙৰ আগত মাইনাস চিন আছে প্লাস মাইনাস মাইনাস সেখানে মাইনাস কৰিম আৰু ডাঙৰ আগত মাইনাস চিন আছে কাৰণে অৰ্থাৎ 6 আগত মাইনাস চিন আছে কাৰণে আমি -1 পাতিম আৰু -1 হোল স্কয়ার মানে কি হ'ব 1 হ'ব -1 হোল স্কয়ার means 1 হ'ব ঠিক তেনেদৰে প্লাস প্লাসে থাকিলে -2 - 4 মাইনাসে প্লাস গতিকে প্লাস কৰিম 2 লগত 4 প্লাস কৰিলে কিমান হ'ব 6 হ'ব আৰু ডাঙৰ আগত মাইনাস চিন আছে কাৰণে -6 হোল স্কয়ার হ'ব আৰু -6 হোল স্কয়ার মানে কি লিখিব পাৰো আমি 36 বুলি ডাইৰেক্টলি লিখি দিব পাৰো মানে গতিকে মই ইয়াতে কৈ দিছো ৰুট ওভাৰ 1 + 36 মানে এতিয়া 1 + 36 মানে কিমান হ'ব 37 হ'ব মানে গতিকে মই 37 বুলি লিখি দিও 37 তাৰ পিছত আমি কি কৰিম AB দৈৰ্ঘ্য উলিয়ালো AC দৈৰ্ঘ্য উলিয়াও AC মানে A বিন্দুৰ স্থানাংক 5, আৰু C বিন্দুৰ স্থানাংক কিমান 7, অৰ্থাৎ ইয়াৰ প্ৰথমটোৰ পৰা ইয়াৰ প্ৰথমটো মাইনাস কৰিম ইয়াৰ সেকেন্ডৰ পৰা ইয়াৰ সেকেন্ডটো মাইনাস কৰিম অৰ্থাৎ 5 - 7 হোল স্কয়ার প্লাস -2 - -2
হোল স্কোয়াৰ আকৌ মই চাই দিছো -2 -2 ঠিকে আছে গতিকে মই এখানে কৰিব চেষ্টা কৰো 5 - 7 কিমান হ'ব প্লাস মাইনাস মাইনাস গতিকে মাইনাস কৰিম 7 ৰ পৰা 5 গুছি গলে থাকিব কিমান 2 থাকিব মানে ডাঙৰ লগত মাইনাস চিন আছে মাইনাস চিন গুছি আহিব -2 হোল স্কয়াৰ প্লাস মানে -2 -2 থাকিব মাইনাস মাইনাস প্লাস 2 হোল স্কয়াৰ এতিয়া আপোনালোকে মন কৰক -2 + 2 আছে -2 + 2 মানে কিমান হ'ব -2 + 2 মানে দুইটা সংখ্যা একে এটা ধনাত্মক আৰু এটা ঋণাত্মক গতিকে মাইনাসে প্লাসে মাইনাস গতিকে কটাকটি হিচাপে কিমান হ'ব 0 হ'ব আৰু 0 হোল স্কয়াৰ মানে 0 এ দিব গতিকে এটো আমি ডাইৰেক্ট 0 বুলি পাতি দিব পাৰো মই ইয়াত কৰি দিছো কেনেকৈ কৰিব লাগিব -2 হোল স্কয়াৰ means 4 + 0 আৰু 0 means 0 + 4 means 4 হ'ব আৰু √4 means 2 হ'ব কাৰণ দুই দুটা ইনটু কৰিলে 4 পাও গতিকে আমি ডাইৰেক্টলি ইয়াত ডাইৰেক্টলি আমি 2 বুলি ইয়াত পাতি দিছো ডাইৰেক্টলি আমি 2 বুলি পাতি দিছো ক্যালকুলেশনটো এনেকৈ কৰিব লাগিব মই জাগা নাই কাৰণে মই ডাইৰেক্টলি কৰিছো নিশ্চয় আপোনালোকে বুজিব পাৰিছে এতিয়া কি কৰিম আমি AC উলিয়ালো BC উলিয়াম BC ৰুট আমাৰ B বিন্দুৰ স্থানাংক কিমান আছে 6,4 আৰু C বিন্দুৰ স্থানাংক আছে 7,-2 অৰ্থাৎ 6 - 7 হোল স্কয়াৰ প্লাস 4 মাইনাস -2 আহিব -2 হোল স্কয়াৰ হ'ব আকৌ ৰুট থাকিব 6 - 7 মানে কিমান হ'ব -1 হোল স্কয়াৰ প্লাস 4 মাইনাসে মাইনাসে কিমান হ'ব +2 হোল স্কয়াৰ হ'ব এতিয়া -1 হোল স্কয়াৰ means কিমান হ'ব 1 এ হ'ব প্লাস 4 + 2 কিমান হ'ব 6 হ'ব আৰু 6 হোল স্কয়াৰ means কিমান হ'ব 36 গতিকে মই 36 ডাইৰেক্টলি পাতি দিছো আৰু 1 + 36 মানে কি লিখিব পাৰো আমি √37 36 ৰ লগত 1 প্লাস কৰিলে কিমান পাও 37 পাও এতিয়া বন্ধুসকল মন কৰক AB ৰ দৈৰ্ঘ্য কিমান পালো √37 আৰু BC ৰ দৈৰ্ঘ্য কিমান পাইছো √37 AC ৰ দৈৰ্ঘ্য কিমান পাইছো 2 অৰ্থাৎ আমি তিনটা বাহুৰ যদি দৈৰ্ঘ্যলে মন কৰো দুটা বাহুৰ দৈৰ্ঘ্য সমান √37 অৰ্থাৎ AB বাহুৰ লগত কি বাহু সমান এই BC বাহুৰ সমান AB বাহুৰ লগত BC বাহু সমান AB is equal to BC মানে গতিকে আমি ক'ব পাৰো না ডাইৰেক্টলি ABC এ বিন্দু কিটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শিক্ষবিন্দু হয় মানে ইয়াত লিখিম যেহেতু AB is equal to BC আৰু 3 নম্বৰ বাহুডাল কি হয় সদায় অসমান হয় সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কেৱল দুডাল বাহু সমান হয় আৰু 3 নম্বৰ বাহুডালৰ দৈৰ্ঘ্য অসমান হয় গতিকে আমি লিখিম is not equal to AC গতিকে আমি ক'ব পাৰো therefore কি লিখিব পাৰো A, B, C বিন্দু কেটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শিক্ষবিন্দু হয় নিশ্চয় বন্ধুসকল বুজিব পাৰিছে ইয়াৰ পিছত আমি ইয়াৰ পিছৰ প্ৰশ্নটা আলোচনা কৰিম যদি ভিডিও চাই ভাল পাইছে এটা লাইক কৰিব কমেন্ট কৰিব আৰু আমাৰ লগত জড়িত হৈ থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব যাতে যেতিয়া আমি নতুন নতুন ভিডিও আপলোড কৰিম তাৰ নটিফিকেশন সকলোতকৈ আগত আপুনি লাভ কৰে গতিকে আজিলৈ ইমানেই ধন্যবাদ